নমস্কাৰ পুনৰ স্বাগতম জনাইছো আমাৰ এই ব্যতিক্ৰমী ইউটিউব চেনেললৈ প্ৰতিধ্বনি দায়িকলৈ আৰু আপোনালোকে ইতিমধ্যে ইয়াৰ আগৰ ভিডিঅ'টোত অন্তৰিক্ষ চহৰীয়াৰ বায়োগ্ৰাফি ৰাউণ্ডটো উপভোগ কৰিলে এইটো ভিডিঅ'ত আমি তেওঁৰ অভিনয় যাত্ৰা তেওঁৰ মানে কি খাই কেনেকুৱা তেওঁ এনে অভিনয় জগতত আহিল বা বৰ্তমান তেওঁৰ ভৱিষ্যত পৰিকল্পনা সকলোখিনি জানিম খুব কম সময়ৰ ভিতৰত জানিবলৈ চেষ্টা কৰিম যিহেতু আমি এতিয়া বৃন্দাবনৰ সেটত আছো অন্তৰিক্ষ চহৰীয়াক যদি মই সোধো যে আমি যিমান দুজন 2010-11ত আপুনি এইটো লাইনলৈ আহিছিল 10 হয় হয় 10 আপুনি এইটো মানে ঘটনাক্ৰমে আহিল অভিনয় জীৱনত অভিনয় এই দিশটোলৈ নে আপুনি ইচ্ছাই আছিল হয় হয় কাৰণ যেতিয়া মোক স্কুলত সুধিছিলে ডন বস্কো কাৰণ সেইখন কেথলিক স্কুল হয় আপুনি ইংৰাজীতে সোধে হোৱাট উইল বিকাম when you grow up was actor মই মুখেদি ওলাই গৈছিলে ক্লাছ 7-8 পৰা মই এইটো সপোন আছিলে যে মই অভিনেতাই হ'ম আৰু এইটো কথা মই কৈছিলোঁ আৰু আজি মোৰ লগৰবোৰে যিকেইটা মোৰ স্কুল ফ্ৰেণ্ডছ হয় সিহঁতে এইটো কথাই কয় যে সি যিটো কৈছে সেইটো কৰি দেখালে চ' সেইটোৱে বস্তু আৰু মানে সদায় ইচ্ছা আছিলে টু বি এন এক্টৰ মানে সেইটো প্ৰশ্নৰ লগত সংগতি ৰাখি সুধিছোঁ যে আপুনি এই অভিনয়ৰ যিহেতু আপুনি এতিয়া বৰ্তমান বহুত কম্পিটিশ্যনৰ যুগ মানে নিজকে এষ্টাব্লিছ কৰিবলৈ লাগিলে চব ফালৰ পৰা ফিট মেণ্টেলি ফিজিকেলি যিকোনো হওক আপুনি পাৰ্টি কৰিবই লাগিব আপুনি এনে অভিনয় কিবা প্ৰশিক্ষণ লৈছিল নেকি নাই মই একোৱে লোৱা নাই মই যিখিনি অলপ আহিছে তেজত সেইটো মোৰ মাৰ কাৰণে আহিছে তেজতে বাকী কিন্তু ইয়েছ মই এটা ৰকম মই যেতিয়া মোৰ ফাৰ্ষ্ট ড্ৰামা কৰিছিলোঁ পখিলা পাৰ্ট 2 তাত মোৰ ড্ৰামা শিকোৱা মানুহজন আছিলে মানস বৰুৱা আমি তেখেতক ৰিজুদা বুলি মাতো তেখেত হৈছে আমাৰ স্বৰ্গীয় ভাইমন্দা মানে মুনিন আংকলৰ ল'ৰা এজন খুব ভাল ডিৰেক্টৰ চ' মোক অভিনয় একচুৱেলি তেখেতে প্ৰথম শিকাইছে আৰু খুব ধুনীয়াকৈ শিকাইছিলে আৰু পখিলা পাৰ্ট 2খন মানুহে খুব চাই ভাল পাইছিলে আৰু মই লাকি বুলি ক'ম কাৰণ মোৰ লগত আছিলে গায়ত্ৰী মহন্ত বা তেখেতৰ লগত মোবাইল এক্টৰ দিছিলে লগতে বেগম পাকিজা বা আছিলে পদ্মৰাগ দা আছিলে আৰু বহুত ভাল ভাল অভিনেতা আছিলে অভিনেত্ৰী আছিলে লিপিকা বা আছিলে তো আৰু প্ৰাঞ্জল শইকীয়া তেখেত মোৰ দেউতা হৈছিলে চ' সেইকাৰণে মই ক'ম যে প্ৰথম অভিনয় মই যেতিয়া কৰিছিলোঁ মই বহুত লাকি হয় যে মই ইমান ভাল মানুহৰ পৰা মই শিক্ষাটো পাইছিলোঁ আৰু মোক একচুৱেলি মোক ড্ৰামা শিকাইছে ৰিজুদাই মানস বৰুৱাই প্ৰথম কেমেৰাৰ কাম কোনটো আছিল কেমেৰাৰ সন্মুখত সেইটো বহুত সৰুতে কৰিছোঁ স্কুলত কিবা কিবি হয় ন হেৰি ফেশ্বন মই সৰুৰ পৰাই মানে অলপ এয়া আছিলোঁ মানে মানে এইবোৰ কৰিলে মডেল এইবোৰ কৰি ভাল পাইছিলোঁ তো ফাৰ্ষ্ট কেমেৰা ফেচ কৰোঁতে আই ৱাজ ইন ক্লাছ 8 সেইটো সময়ত মই কিবা এটা মডেলিং শ্ব' এটা কৰিছিলোঁ সেইটোৱে ফাৰ্ষ্ট কেমেৰা মই ফেচ কৰিছোঁ লাইফত আচ্ছা এতিয়া আমি আহিছোঁ বৃন্দাবনৰ মাজলৈ আমি মানে আগতে কৰা কামখিনিক আমি বাৰু একাষৰে বৃন্দাবন এইকাৰণে মানে বৃন্দাবনৰ প্ৰসংগ ওলাইছোঁ যে আপোনালোকে ইতিমধ্যেই গম পাইছে বৃন্দাবনত ৰবি শৰ্মাৰ ভায়েকৰ চৰিত্ৰ এটাত অন্তৰিক্ষ চহৰীয়া অভিনয় কৰিছে আৰু আপোনালোকে সকলোৱে মতামত দিছে যিসকলে ইউটিউবত চাইছে তেওঁলোকে কমেণ্ট বক্সত খুব ধুনীয়া এটা মতামত দিছে যে কেমিষ্ট্ৰিটো ৰবি শৰ্মাৰ লগত মানে একেবাৰে পূৰা জেনেটিকেলি জানো মিল আছে তেনেকুৱা এজন মানে চৰিত্ৰ দুটা মিলি গৈছে মই কসম বে তুমি বেয়া কথা কৈছে দেউতাক লগাই দিম ৰবা সৰি আই এম ৰিয়েলি সৰি আজিৰ পৰা আৰু নকওঁ ওকে প্ৰমিস একদম পাক্কা প্ৰমিস আগতেও কিন্তু প্ৰমিস কৰিছিলা এইটো লাষ্ট প্ৰমিস কিন্তু তুমি দেউতাক নকবা ওকে ওকে অলৰাইট হাই ফাইভ দিয়া এতিয়া কোৱা তুমি কেনেকৈ আহিলা পলাই গুচি আহিলো কি তুমি ইমান বেয়া কাম কৰিছা মই দেউতাক কৈ দিম ৰবা নকবা না এঞ্জেল কাৰণ এবাৰ যদি দেউতাই গম পায় মোক আকৌ পঠাই দিব সেই সম্পৰ্কে মানে চৰিত্ৰটো কৰি কেনেকুৱা হৈছে বা ৰবি শৰ্মা বা গোটেই টিমটোক লৈ আপুনি কি ক'ব বেলেগৰ কোনো প্ৰশ্নই নাই কাৰণ প্ৰথম পইণ্টটোৱে হয় যে মই ৰবি শৰ্মা তেখেতৰ ভাইটিৰ কেৰেক্টাৰটো পাইছোঁ আৰু কি লাগে আচ্ছা তো এইটোতো ভালে লাগিব আৰু ভাল লাগি আছে আৰু ভাল লাগি গৈ থাকিব কাৰণ ৰবি শৰ্মাৰ নিচিনা এজন আইকন তাক আমি আইকন বুলিয়ে ক'ম আমাৰ অসম ইণ্ডাষ্ট্ৰীত ওৱান অফ দ্য আইকনছ বুলিয়ে ক'ম আচ্ছা ছুপাৰষ্টাৰ a legend the trendsetter of good looks and body building একজন আনিছিলে 2000ত হিয়াদিয়ানিয়া মোৰ মতে হি ইজ এ ট্ৰেণ্ডছেটাৰ অফ এছএমএছ ইণ্ডাষ্ট্ৰী তো তেখেতৰ যদি মই ভাইটিৰ কেৰেক্টাৰটো পাইছোঁ তেতিয়াহ'লে আই এম ভেৰি লাকি আৰু এইটো তাৰ নেক্সট আৰু একো নাহেই আৰু তাৰ বাহিৰে এতিয়া যদি আমি সোধোঁ বৃন্দাবনৰ এনেকুৱা কি বিশেষ মানে বস্তু আছে যিসকলৰ মানে বেলেগ ধাৰাবাহিক এইখন পৃথক মানে এক্সেপশ্যনেল মানে বাকী ধাৰাবাহিকতকৈ বা কিয় চাব দৰ্শকসকল ৰবিদা আৰু গীতাবালী বাৰ যিটো কেমিষ্ট্ৰি দ্য মেজিক অফ হিয়াদিয়ানিয়াৰ পিছত সেইটোৱে আছে আৰু সেইটোৱে চবতছে বেলেগ হয় বাকীবোৰতকৈ আচ্ছা আফটাৰ 20 years এই জড়িত আকৌ বেক কৰিছে ইন দ্য স্ক্ৰীন ইন আ স্মল স্ক্ৰীন চ' মানুহে এই জড়িতকৈ ৰখি আছে চ' সেইটোৱে আৰু ৰবি শৰ্মা আৰু গীতাবালী বাৰ সেইটোৱে পাঞ্চ হয়
আমি যিমান দূৰ জানো প্ৰত্যেক ব্যক্তিৰে মানে নিজৰ ক্ষেত্ৰখনত এটা ড্ৰিম প্ৰজেক্ট থাকে আমি যদি অভিনেতা অন্তৰিক্ষ চহৰীয়াক সোধো অভিনেতা অন্তৰিক্ষ চহৰীয়াৰ ড্ৰিম প্ৰজেক্ট কি বা ভৱিষ্যত পৰিকল্পনা কি এই অভিনয় জগতখনক লৈ কেইখনমান চিনেমা মই চাইছোঁ যেনেকৈ আগৰো আছে নতুনো আছে মই ইমান নাম নকওঁ এতিয়া তো তাৰে দুটামান কেৰেক্টাৰ মোৰ প্লে কৰাৰ খুব মন আছে খুব ইচ্ছা আছে টু বি অনেষ্ট যদি কেতিয়াবা পাই যাওঁ ভাল আৰু আই থিংক মই পাম কাৰণ এইটোৱে বিশ্বাস কাৰণ মানুহে সাধাৰণতে বিশ্বাসটো ৰাখিলে সেইটো বস্তু সঁচা হয় বুলি কয় তো মোৰতো বিশ্বাস মই পাম কেতিয়াবা আই এম চিয়'ৰ এবাউট দেট আচ্ছা এইখিনিতে আৰু এটা কথা আমি জানিব খুজিছোঁ দৰ্শকসকল যে এটা বস্তু মই ক'ব বিচাৰিছোঁ যদি কেতিয়াবা যদি এনেকুৱা এটা হয় যে ৰবি শৰ্মাৰ ওপৰত বোলে বায়'গ্ৰাফি বনিছে এখন মুভি তো ৰবি শৰ্মাৰ যিটো কেৰেক্টাৰ যাতে সেইটো মোক দিয়ে মানে যেনেকৈ ধৰক আমাৰ কি আছিলে এইখন কি আছিলে ধোনীৰ যিটো কেৰেক্টাৰ প্লে কৰিছিলে সুশান্ত সিং ৰাজপুতে যদি কাইলৈ যদি ৰবি শৰ্মা যদি তেখেতৰ যদি বায়'গ্ৰাফি বা মুভি বনে ৰবি শৰ্মাৰ ওপৰত সেইটো আপোনাক লাগে সেইটো কেৰেক্টাৰ মোক লাগে দাবী আৰু মানে সেইটো মোক লাগে সেইটোৱে মোক লাগে ঠিক আছে আমি তাকে কামনা কৰিছোঁ যিহেতু ইতিমধ্যে বৃন্দাবন চাই গম পাইছে আৰু এইখিনিতে আমি ঠাইত কোৱা শুনিছিলোঁ যে মানে প্ৰথম আপুনি যেতিয়া ইণ্ডাষ্ট্ৰীত আহে তেতিয়া মানে ইণ্ডাষ্ট্ৰীত মানে এটা মানে হেৰি হৈছিল আলোচনা হৈছিল যে ল'ৰাজন ৰবি শৰ্মাৰ ভাইগৰ নিচিনা সেইটো কাহিনী কওক অকণমান যদি আমাৰ দৰ্শকসকলক শুনে সেইটোৱে মানে মই যেতিয়া ফাৰ্ষ্ট সোমাইছিলোঁ মোৰ এটা কিবা এটা ফটোশ্বুট এটা আছিলে গুৱাহাটী ক্লাবত চ' যেতিয়া মই তাত গৈ ৰখি আছিলোঁ মই ফোন কৰি আছিলোঁ মানে এনেকৈ আহি পাইছোঁ মানে মানুহকেইটা পঠাই দিলে ভাল কোন আহি আছে মানে লৈ গ'লে হ'ল আৰু মই ইয়াত বাহিৰত ৰখি আছোঁ ভিতৰৰ পৰা মানে ফটোশ্বুট য'ত হ'বলৈ গৈ আছিলে তাৰ ভিতৰৰ পৰা চব মানে এইটো কি ৰবি শৰ্মাৰ ভাইক নেকি একদম ৰবি দেখোন সেই ডেট ৱাজ এ থিং আৰু মই যেতিয়া ফাৰ্ষ্ট এণ্ট্ৰি মাৰোঁতে চবেই ৰবি শৰ্মা ভাইক বুলি মোক মানে সুধিলোঁ ৰবি শৰ্মা ভাইটি নেকি নিজে মানে এনেকৈ সুধিছিলে চ' সেইটোৱে দেটছ দ্য ষ্টৰি আৰু আই এম ভেৰি প্ৰাউড অফ দিছ ট্ৰেক যে মোক মানুহে ৰবি শৰ্মা ভাইটি বুলিয়ে মানে ইন ৰিয়েল লাইফ অলছ' আৰু অভিনেতা অন্তৰিক্ষ চহৰীয়াৰ মানে অভিনয় জগতত যিহেতু মানে আমাৰ শৰীৰটোৱে মেইন শৰীৰটো খুব ধুনীয়াকৈ ৰাখিছে আমি যদি এতিয়া দৰ্শকসকলক জনাব বিচাৰিছোঁ যে আপুনি ব্লেক কফি খাই আছোঁ এতিয়া অ'কে শৰীৰটোৰ ক্ষেত্ৰত আপুনি কিমান সময় দিয়ে মই ৰেগুলাৰ মানডে টু ফ্ৰাইডে মই কমচে কম মিনিমাম মই 2 ঘণ্টা দিওঁগৈ 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত মোৰ ৱৰ্কআউটটো শেষ হৈ যায় আচ্ছা আৰু মানডে টু ফ্ৰাইডে মই ফুল ৱৰ্কআউট কৰোঁ আৰু যদি মাজত কেতিয়াবা গেপ পৰিও যায় গেপ পৰিব পাৰে একো ডাঙৰ কথা নহয় মই এতিয়া এইটো কৰিছোঁ মানে বহুতক মই দেখিছোঁ গেপ পৰাৰ লগে লগে আৰু সিহঁতে আহিব নোৱাৰা বা নাহে সেইটো বস্তু নকৰিব গেপ পৰাৰ পিছত যদি আকৌ আপুনি ষ্টাৰ্ট দিছে সেইটোহে মেটাৰ কৰে কথা আৰু দুটা বস্তু মোৰ কাৰণে সদায় এটা হৈছে মিৰাকেল এটা হৈছে ফাৰ্ষ্ট ৱৰ্কআউট মিৰাকেলটো মানে অসমত কি বুলি কয় মিৰাকেলক মই একচুৱেলি নাজানো মিৰাকেল একজাক্ট অসমীয়াটো ময়ো আই থিংক চবেই বুজিবা মিৰাকেল কাক কয় তো মিৰাকেলটো মোৰ কাৰণে হৈছে যেতিয়া এভৰি মৰ্ণিং আপুনি সাৰ পাইছে আপুনি গম পায় যে আপুনি জীয়াই আছে সেইটো হৈছে এটা মিৰাকেল আৰু ইউ শ্বুড মেক দ্য মষ্ট অফ ইট কাৰণ আপুনি আৰু এটা দিন পাইছে নিজৰ কাৰণে ছেকেণ্ড হৈছে ফাৰ্ষ্ট যোনটো ৱৰ্কআউট সেইটো জিমত যোৱাটো নহয় জিম যোৱাটো গৈ পেলাই যে মই জিমটো যে পালোঁ সেইটো হৈছে ফাৰ্ষ্ট ৱৰ্কআউট মেণ্টেল ৱৰ্কআউট বহুতে মানে যাব লাগিব গা বিষাই আছে সেই বস্তুটো মানে যদি ভাঙি পেলাই যদি আপুনি জিমলৈ যায় সেইটো হৈছে ফাৰ্ষ্ট ৱৰ্কআউট বাকীখিনি ফ'ল' হৈ থাকিব নিজে নিজে এইখিনিয়ে ৱৰ্কআউট কৰিলে হ'ল আৰু বেছি কৰিব নালাগে বাকী আমি মানডে টু ফ্ৰাইডে কৰা শনি ৰবিবাৰে কি কৰা শনিবাৰে মই চব খাওঁ মানে কাৰণ যিহেতু মানে মানডে টু ফ্ৰাইডেত এটা ডায়েট ফ'ল' কৰোঁ শনিবাৰে মানে চব খাওঁ ভাত পাগলতে মদাহি নহয় 2-এটা পেক মই খাওঁ অভিয়াছলি শনিবাৰে খাওঁ এটা খাওঁ বা 1 গ্লাছ ৱাইন খাওঁ ভাল লাগে খাই পেলাই সেইটো আৰু সেইদিনাখনে পূৰা তেলত দিয়া মছলা দি পেলাই মাংস বনাই পেলাই খাওঁ সেইটো ঠিক আছে এনেই হাতৰ বইল চইল খাই থাকোঁতো আৰু ছানডে হৈছে ডিটক্স ছানডে যিহেতু শনিবাৰে আমি চব খাই দিওঁ মই ছানডে ডিটক্স কৰোঁ আচ্ছা এইখিনিতে আৰু এটা মানে এইবাৰ চিৰিয়াছ প্ৰশ্ন এটা যে আপুনি যেতিয়া অভিনয় কৰোঁতে আপুনি কোনটো বস্তুৰ ওপৰত বেছি গুৰুত্ব দিয়ে ডিচিপ্লিন সেইটো খুব দৰকাৰী বস্তু আচ্ছা আহি পেলাই ডাইলগ চাব লাগে এইটো মই একচুৱেলি এইবোৰ মই বহুত আগতে কৰা নাছিলোঁ মই যে ইনচিল সোমাইছিলোঁ মানে মোৰ এনেকুৱা মোৰ আছিলে মই এবাৰ আদৰ চাই দিওঁ ন যে হ'ব অন দ্য স্পট যে চাই ল'ম বা চাই থ'লে ডাইলগখিনি ভাল আৰু তাতে সেই ডিচিপ্লিনটো কাউণ্ট কৰে আৰু এবাৰ মেকআপ লোৱাৰ পিছত মানে সাধাৰণতে ডিচিপ্লিনটো হৈ থাকিলে ভাল ডিচিপ্লিনটো এটা খুব দৰকাৰী বস্তু আৰু কেৰেক্টাৰটো আমি জানিব লাগিব এইটো ৰবিদাই মোক শিকাইছিলে ইভেন গীতাৱলী বাবু মোক শিকাইছে গীতাৱলী ৰাজকুমাৰ শিকাইছে যে কেৰেক্টাৰ ষ্টাডি কৰিব জানিব লাগে কেৰেক্টাৰটো মানে কি ডিমাণ্ড কৰিছে কেনেকুৱা গেটআপ হ'ব লাগে কেনেকুৱা লুক হ'ব লাগে এইবোৰ চব মানে মই গীতাৱলী বা আৰু ৰবিদাৰ পৰা শিকিছোঁ ইনৱে আচ্ছা এই বৃন্দাবনৰ পিছত আমি আৰু অন্তৰিক্ষ চহৰীয়াৰ কি নতুন প্ৰজেক্ট দেখা পাম মোৰ এখন চলি আছে চাইমালটেনিয়াছলি একাজলি ৰং বুলি একাজলি ৰংখন মানডে টু ফ্ৰাইডে দি আছে জোনাক চেনেলত আচ্ছা ৰাতি 9টা বজাত আৰু বৃন্দাবন দি আছে মানডে টু ছেটাৰডে ৰং চেনেল 7:30 আৰু ৰাতি 11:30 আৰু একাজলি ৰংখন ৰাতি 9টা জোনাক চেনেল আৰু ৰাতি 11টা চ' পাৰিলে চাব
আৰু লগতে এখন চিনেমাৰ কাম কথা পাতিছে বাট চিনেমাৰ মানে কি আৰু অলপ টাইম লাগিব যিহেতু মানে অলপ চিনেমাত এনেকুৱা ইটছ আ হিউজ হেৰিয়া অলপ টাইম লাগিব বৰ্তমান এয়াই আৰু বৃন্দাবন আৰু একাজলি ৰং এতিয়া বাৰু আপোনালোকে জানে যিসকল মানে অন্তৰিক্ষ চহৰীয়া ঘনিষ্ঠ তেওঁলোকে জানে অন্তৰিক্ষ চহৰীয়া খুব ভাল বনায় ৰান্ধো ৰান্ধে মই ৰান্ধি ভাল পাওঁ সকলো মই মাছ মাংস কণী বনোৱা কি কণীটো একোৱেই নাই কণী বনোৱাটো বনোৱা নেকি কণী দালিটো বনোৱাই নহয় বইল কৰি লৈ যায় বাট ইয়াৰ মোৰ বেলেগ বেলেগ আছে স্পেচিয়েল ৰেচিপিজ চিকেনৰ হওক মাছৰ হওক গাহৰিৰ হওক হাঁহৰ মাংস হওক হাঁহৰ মাংস এটাই ৰেচিপি তাত কোনো বেলেগ ৰেচিপি নালাগে হাঁহৰ মাংস যেনেকৈ সদায় চবেই বনায় তেনেকৈ বনাব লাগে মানে হাঁহৰ মাংসৰ লগত প্লিজ এক্সপেৰিমেণ্ট নকৰিব যেনেকৈ আমাৰ সেই ককা আইতা মাহঁতে বনাই আহি আছে তেনেকৈ বনালেই হ'ল হাঁহৰ মাংস কোমোৰাৰ লগত বেছি ভাল লাগে সেইটোৱে বহুতেতো মই দেখিছোঁ আজিকালি ইমান এক্সপেৰিমেণ্ট কৰে কিবা প্ৰথম বইল কৰি ল'ব তাত কিবা ব্ৰকলি পেলাই কিবা ফুলৰ ফুল মই এইবোৰ নালাগে কৰিব হাঁহৰ মাংস এটাই সেইটো জহা কোমোৰা আৰু আলু দিব পাৰে অমিতা দিব পাৰে সেইটো ডেটছ আপন ইউ কিন্তু হাঁহৰ মাংস বুলি ক'লে সদায় জহা কোমোৰা কিয় কাৰণ হাঁহৰ মাংস বহুত কিছুমান থাকে লেক্টিক কিবা আছে মই ইমান নামটো নাজানো সেইখিনি মানে কয় আৰু মানে অলপ জামছ টাইপ হয় সেইখিনি অকল জহা কোমোৰাহে গুচাব পাৰে চ' যদি হাঁহৰ মাংসটো আপুনি অকল আলু দিছে বা অমিতা দিছে তেতিয়া নহ'ব অমিতা অকল সিজাব আলু টেষ্টটো আনিব কিন্তু সেই যে বেক্টেৰিয়াখিনি গুচি নাযায় সেইটো অকল জহা কোমোৰাহে গুচায় কিন্তু হাঁহৰ মাংস প্লিজ এক্সপেৰিমেণ্ট নকৰিব ৰিকুৱেষ্ট কাৰণ মই যে ৰান্ধোটো মোৰ খুব বেয়া লাগে মানে বাকী চিকেন গাহৰি মাছ যি কৰে যেনেকৈ বনাই থাকক কোনো কেছ নাই ঠিক আছে এইখিনিতে এইটো ভিডিঅ'ৰ শেষৰটো মানে ব্যক্তিগত জীৱনৰ মানে আপুনি আপোনাৰ আমাৰ দৰ্শকসকলক জনাওক আপুনি বিয়া পাতিছেনে নাই নাই বাৰু এইবিলাক টাইম নাই মোৰ এতিয়া কেতিয়া পাতিম বুলি ভাবিছে এতিয়া 39 হৈছোঁ 40 হৈ লওঁ আফটাৰ 40 ভাবিম এতিয়া মই বিয়া পাতিছোঁ মোৰ একদম কেৰিয়াৰক মোৰ মই কৈছোঁ ন মোৰ পেশ্যন হয় চ' এইটোৱে মোৰ ৱাইফ অল টাইম ৱাইফ সেইটো হৈছে মোৰ লাইফ পাৰ্টনাৰ সেইটো হৈছে মোৰ কেৰিয়াৰটো মই খুব ভাল পাওঁ অভিনয় কৰি মই অভিনেতা হয় সেইটোৱে বস্তু বিয়া যেতিয়া পাতিম চবেই এনেও গম পাব বৰ্তমান বাৰু 40 বছৰলৈ বিয়া পাতাৰ মোৰ কোনো প্লেন নাই আৰু এবছৰ আছে 40 বছৰ হ'ব কাৰণে মই নেক্সট 40 বছৰ হ'ম মানে আচ্ছা সেইটো বস্তু বিয়া বাৰু পিছত পাতিব আমি যদি এতিয়া সোধো আপোনাৰ মানে গাৰ্লফ্ৰেণ্ড আছে নাই এতিয়া মোৰ গাৰ্লফ্ৰেণ্ড কোনো নাই আছিলে এটা মত আছিলে বহুত আছিলে বাট এতিয়া নাই এতিয়া এইকাৰণে নাই কাৰণ এতিয়া মোৰ একচুৱেলি মোৰ টাইম নাই আৰু মই টাইম দিবও বিচৰা নাই এতিয়া মোৰ এতিয়া অকল টাইম আছে কেৰিয়াৰ কমপ্লিট কাৰণ এতিয়া মই অলৰেডি 39 হ'লোৱে মানে 38 কমপ্লিট 39 হ'লো এই জানুৱাৰীত হ'লো চ' এতিয়া ইটছ হাই টাইম ডেট আই শুড বি চিৰিয়াছ এবাউট মাই কেৰিয়াৰ মোৰ আৰু লগতে মা দেউতা মোৰ ভাইটি আছে সিহঁতকো ভালকৈ চাব আছে চ' এতিয়া মোৰ সেইবোৰে প্লেন আচ্ছা বৰ বিশেষ সময় নলওঁ বৃন্দাবনৰ যিহেতু শ্বুটিং লোকেশ্যনত আছোঁ গতিকে এইখিনি সময় দিয়াৰ বাবে অন্তৰিক্ষ চহৰীয়াক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ আকৌ লগ পাম আৰু এইখিনিতে শেষত এটা কথা হৈছে যে অন্তৰিক্ষ চহৰীয়া মানে এজ এ হিউমেন বিং কেনেকুৱা আপুনি নেদেখিলে লগ নাপালে বুজি নাপাব শুনি আছিলোঁ ভাইটি লিকুমণি নাথৰ লগত ফোনত মেছেজত কিন্তু মানে এজ এ হিউমেন বিং কেনেকুৱা মানে ভাষাৰে বুজাব নোৱাৰি মানে মানুহ হ'লে এনেকুৱা হ'ব লাগে মানে সঁচাকৈ পৃথিৱীখন তেতিয়া জীয়াই থাকিব গতিকে বৰ বিশেষ সময় নলওঁ এইটো ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ জয় অসম